হেল্ল' ফ্ৰেণ্ডছ, যোৱা 2-3 মাহ ধৰি আমি ঘৰতে বনাই থাকি ব'ৰ হোৱা নাই জানো? গতিকে মই ভাবিলোঁ যিহেতু পৰিস্থিতি অকণ উন্নত হৈছে, গতিকে আমাৰ গুৱাহাটীৰ পৰা মাত্ৰ 3 ঘণ্টাৰ যাত্ৰাৰে গৈ পোৱা মানস নেশ্যনেল পাৰ্কলৈ বুলি পাক এটা মাৰোঁ। যিহেতু এতিয়া বৰষুণ হৈছে, গতিকে যথেষ্টখিনি মানসখন ধুনীয়া হৈছে বুলি মই জানিব পাৰিছোঁ। সেউজীয়া হৈ উঠিছে, গতিকে মই এতিয়া যাম উইথ ফেমিলি মানস, আৰু লগতে আপোনালোককো লৈ যাম মোৰ লগত। সেয়ে আমাৰ গাড়ী ৰেডি, আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ব'লক আপোনালোকে মোৰ লগত এই যাত্ৰাৰ সহযোগী হওক। আৰু এয়া আমি জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰেৰে অগ্ৰসৰ হৈছোঁ শৰাইঘাট ব্ৰিজৰ পিনে। গুৱাহাটীৰ পৰা মানসৰ দূৰত্ব প্ৰায় 140 কিলোমিটাৰ। আমি এয়া শৰাইঘাট ব্ৰিজ ক্ৰছ কৰি আমি আমিনগাঁৱৰে নেশ্যনেল হাইৱে 31 ল'ম। আমিনগাঁৱৰ পিছত চাংচাৰি, বাইহাটা, তাৰপিছত ৰঙিয়া, নলবাৰী, বৰমা, পাঠশালা, আৰু তাৰপিছতে পাম আমি ভৱানীপুৰ। আৰু ভৱানীপুৰৰ পৰা আমি ৰাইট টাৰ্ণ ল'ম। আমি ৰাইট টাৰ্ণ লৈ পেলাই আৰু প্ৰায় 35 কিলোমিটাৰ যাব লাগিব মানস পাবলৈ। ভৱানীপুৰৰ পৰা ৰাইট টাৰ্ণ ল'ব লাগিব আমি সৰুপেটাৰ দিশে। গতিকে ব'লক, খুব ফৰকাল বতৰ, মোৰ ড্ৰাইভ কৰি খুবেই ভাল লাগিছে। কি ধুনীয়া চিনাৰী ৰাস্তাৰ দুয়োপিনে। ব'লক আমি একেলগে যাত্ৰা উপভোগ কৰোঁ। মাৰ্চ মাহৰ শেষৰ পৰা আৰম্ভ হোৱা লকডাউনৰ ফলত যোৱা 3 মাহ ধৰি গাড়ী মটৰ যথেষ্ট কম চলিছে। হোটেল ইণ্ডাষ্ট্ৰীও বহুত বন্ধ হৈ আছিলে বহুত দিনেই, আৰু এতিয়াও বহুতখিনি বন্ধ হৈয়ে আছে। তো ইয়াৰ ফলত অৰ্থনৈতিকভাৱে আমি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছোঁ। কিন্তু আমি যদি প্ৰাকৃতিক দিশৰ পিনৰ পৰা চাব যাওঁ, যথেষ্ট সুফল পোৱা গৈছে। এয়াৰ পলিউশ্যন, ৱাটাৰ পলিউশ্যন, ছইল পলিউশ্যন গোটেইবোৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। আৰু এইবাৰ অসমত সঠিক সময়ত যথেষ্ট পৰিমাণে বৰষুণ হৈছে। গতিকে আমাৰ চাৰিওপিনৰ প্ৰকৃতি অতি মনোমোহা হৈ উঠিছে। ৰাস্তাৰ দুয়ো কাষৰ গছ গছনিবোৰ আপুনি চালে দেখা পাব কিমান সজীৱ সতেজ হৈ উঠিছে। আৰু সেনেকুৱা মনোমোহা প্ৰাকৃতিক দৃশ্যৰ মাজেৰে গাড়ী চলাই যোৱাৰ আমেজেই সুকীয়া। দেহ মন সতেজ কৰিবলৈ ইয়াক থেৰাপিৰ দৰে কাম কৰে।
বিলাহী পাওঁতে খুব বেছি 2 কিলোমিটাৰ আছে ধুনীয়া ফ্ৰেছ এইটো ৰোডটো In 400 meters, continue straight past police station Barbary onto Panbari, Patildaha, Gavarikunda, Mathanguri Road. এয়া এইখন হ'ল মেইন এন্ট্ৰেন্স মানসৰ তো আমি থাকিম কেম্প Continue straight past police station Barbary onto Panbari, Patildaha, Gavarikunda, Mathanguri Road. Continue on Panbari, Patildaha, Gavarikunda, Mathanguri Road for 1 kilometer. আমি ইপিনে টাৰ্ণ ল'ম আৰু আমি আগবাঢ়িছোঁ কেম্প বাইফালে ৰিট্ৰিটলৈ এই দুদিন আমি ইয়াতেই থাকিম মানাস নদীৰ একেবাৰে পাৰতে আৰু মানাস নেশ্যনেল পাৰ্কৰ গাতে লাগি থকা এইখন এখন কেম্প ৰিজৰ্ট এক সুন্দৰ পৰিৱেশ যিহেতু মানাস ৰিভাৰৰ গাতে লাগি আছে গতিকে ইয়াত নদীৰ যিটো ফিল সেইটো পোৱা যায় ইটছ 5:30 ইন দ্য ইভিনিং আজিৰ বিশেষ ওলাই যোৱা নহ'ব আজি সোনকালে শুই কালি আৰ্লি মৰ্ণিং চাবলৈ যাম মানস নদীৰ ভিউ গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা 5 বাজিছে আৰু মই ওলাইছোঁ মানস নদীৰ ৰাতিপুৱাৰ দৃশ্য উপভোগ কৰিবলৈ গতিকে বলক আপোনালোকে মোৰ লগত একেলগে উপভোগ কৰোঁ মানস নদীৰ ৰাতিপুৱাৰ দৃশ্য মানস নৈ সুন্দৰ ভিউ ৰাতিপুৱা এই অকণমান দূৰত কুঁৱলীও পৰি আছে মই দেখুৱাই দিছোঁ ৰিফ্ৰেছিং খুবেই ৰিফ্ৰেছিং কি ধুনীয়া ভিউ মানস নদী পানী অকণমান বেছি আছে গতিকে এতিয়া নদীত নামাটো খুব ছেফ নহয় তথাপিও মই দেখুৱাই দিছোঁ ভিউ নদীৰ পাৰৰ পৰাই পানীৰ শব্দ পাইছেনে ইয়াক কুঁৱলী জুন মাহতো ইয়াত কুঁৱলী পৰে সুন্দৰ ভিউ খুব ধুনীয়া ৰাতিপুৱাৰ ফ্ৰেছ এয়াৰখিনি লওক ইয়াত খুব ধুনীয়া ভিউ সেয়াই মানস নদী এয়া দূৰত আকৌ কুঁৱলী পৰিছে অলপ পিছত ইয়াত যথেষ্ট কুঁৱলী পৰিব এনেকুৱা লাগিছে ইয়াত ফ্ৰেছ অক্সিজেন পাই আছোঁ এনেকুৱা এটা ফিল হৈছে এয়া নৈৰ মাজত চৰ খুব ধুনীয়া ভিউ এয়া কুঁৱলীবিলাক আহি আছে মাছ মাৰি আছে মানস নদী বুলি ক'লে এই শিলবোৰ মনত পৰে সকলোৰে ধুনীয়া ধুনীয়া শিল গোল গোল কি ধুনীয়া কুঁৱলী আহিছে জুন মাহতে যে কুঁৱলী পৰে ইয়াত আহিলেহে গম পোৱা যায় আৰু কি নৈৰ শব্দ গল্প কবিতা লিখা মানুহ হ'লে
চিয়ৰলি ইয়াতে যে বহুতকেইটা কবিতা ওলালেহেঁতেন। কুঁৱলী বাঢ়ি গৈছে। এই চৰটোত যাব মন গৈছে, নৈৰ মাজৰ চৰটোত। পিকনিক খাব বৰ ধুনীয়া হৈ আছে, কিন্তু পানী বহুত বেছি। ইমান প্ৰবল সোঁতত মাছ ধৰাটো ইমান সহজ নহয়। চৰাইৰ শব্দ, চৰাইৰ মাত। এইপিনে কুঁৱলী ভৰি গৈছে। লাহে লাহে এইখিনি কুঁৱলীৰ একো দেখা নোপোৱাৰ যেন হৈ যাব। এয়াই হ'ল মানস নদীৰ ভিউ। ইয়াতকৈ ভাল ভিউ আৰু দেখা নাপাব। এয়াই বেষ্ট ভিউ মানস নৈৰ। অৱশ্যে এটা কথা, মানস অভয়াৰণ্যৰ ভিতৰত যদি যাওঁ, তাৰ ভিতৰত অৱশ্যে আৰু ভাল ভিউ পোৱা যায়। এই মথনগুৰি বুলি কয়, কিন্তু এতিয়া চাগে মথনগুৰিলৈ যাব নিদিব। কি শান্তিৰ পৰিৱেশ। মানস নেশ্যনেল পাৰ্কৰ ফ্ৰণ্ট গেটখন। যিহেতু পাৰ্কখন এতিয়া পাব্লিকৰ কাৰণে বন্ধ আছে, গতিকে মানুহ তেনেকৈ নায়ে। গতিকে আৰু বেছি ভাল লাগিছে আমাৰ আহি। ইয়াত দুইপিনে চাহ বাগানৰ মাজেৰে এই পাৰ্কখন, আৰু ইয়াত বহুত চৰাই চিৰিকটি, বিশেষকৈ ময়ূৰ চৰাই বহুত দেখিবলৈ পালোঁ আমি। ইয়াৰ সুন্দৰ ভিউ, কি শান্তিৰ পৰিৱেশ। So I'm feeling very lucky to be here today. এতিয়া বৰষুণ ষ্টাৰ্ট হৈছে, গতিকে আৰু বেছি সেউজীয়া হৈ আছে বস্তুবোৰ। আৰু চবতকৈ ডাঙৰ কথা, গাড়ী মটৰ একেবাৰে কম এতিয়া ইয়াত, যিহেতু টুৰিষ্ট আহিব দিয়া হোৱা নাই। নেশ্যনেল পাৰ্কৰ বাউণ্ডেৰীৰ কাষে কাষে এটা পাৰ্ক। এইবিলাক দেখিছে লাইভ ৱায়াৰ হয়, মানে এইবিলাকত এটা ভল্টেজ দিয়া আছে যাতে জীৱ জন্তুবোৰ ক'ৰ এৰিয়াৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰে। মই এতিয়া ঠিক বাউণ্ডেৰীৰ কাষে কাষে খোজকাঢ়ি আছোঁ। ইয়াত আপোনালোকে এতিয়া শুনিব পাব বিভিন্ন চৰাইৰ মাত। কুলি, কেতেকী, ময়ূৰ।
ময়ূৰ চৰাইৰ মাত শুনিছে চাগে। এতিয়া মূল প্ৰৱেশদ্বাৰ অকণ সোমাই আহিছোঁ। ফেঞ্চিঙৰ ওচৰত ডাঙৰ ৰাইনো এটা। আজি মই লগ পাইছোঁ ইয়াৰ এজন গাইড, খুবেই এক্সপিৰিয়েঞ্চ গাইড। তেওঁৰ নামটো হ'ল ৰাজেন পাঠক। হা, এতিয়া তেওঁৰ পৰা মই জানিম মানস যিখন পাৰ্ক, যিখন কেতিয়া গভৰ্ণমেণ্টে এই চেংচুৰী নে কি বুলি এখন ডিক্লেয়াৰ কৰিছে, এইখন নেশ্যনেল পাৰ্ক হয়। কেতিয়া ডিক্লেয়াৰ কৰিলে, কি কৰিলে, তেওঁ এইখিনি খুব ভালকৈ আমাক বুজাই ক'ব। কওকচোন, সেইখন প্ৰথমৰ পৰা কওক, কেতিয়া এইখন গভৰ্ণমেণ্টে ল'লে বা এইখন ডিক্লেৰেশ্যনটো দিলে। একচুৱেল মানাছখন ইষ্টাব্লিছ হৈছিলে 1905-ত। তাৰপিছত লাহে লাহে আপোনাৰ 1928-ত ৱাইল্ড লাইফ চেঞ্চুৰী হ'লে। তাৰপিছত 1973-ত মানাছখন টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰিলে। 1973-ত মানে মানাছখন টাইগাৰ ৰিজাৰ্ভ হিচাপত ডিক্লেয়াৰ কৰিলে। তাৰপিছত লাহে লাহে গৈ কেনে আপোনাৰ 1985-ত ৱৰ্ল্ড হেৰিটেজ চাইট ডিক্লেয়াৰ কৰিলে। তাৰপিছত 1989-ত আপোনাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ডিক্লেয়াৰ কৰিলে। তাৰপিছত 1990-ত নেশ্যনেল পাৰ্ক হৈ গ'ল। 1990 হৈছে নেশ্যনেল পাৰ্ক হয়। তাৰপিছত লাহে লাহে আপোনাৰ 2003-ত মানাছ চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভ ডিক্লেয়াৰ কৰিছিলে। তাৰপিছত আপোনাৰ 2005-ত আপোনাৰ বাৰ্ড ইম্পৰ্টেঞ্চ এৰিয়া হিচাপে ডিক্লেয়াৰ কৰিলে। বাৰ্ড ইম্পৰ্টেণ্ট এৰিয়া। মানে ইয়াতে বহুত ধৰণৰ চৰাইও হয়। চৰাইখিনি ইয়াতে থাকে নে এইখিনি মানে বেলেগ কাণ্ট্ৰিৰ পৰা আহে, মানে যিখিনি মাইগ্ৰেটৰী বাৰ্ড নেকি? মাইগ্ৰেটৰী বাৰ্ড আছে। তাৰপিছত আপোনাৰ কি হয়, আপোনাৰ ৰেচিডেণ্ট কিছুমান আছে, আৰু ইয়াতে যিটো এণ্ডেমিক স্পেচিছ অফ যিটো আপোনাৰ গ্ল'বেলি থ্ৰেটেন্স কিছুমান, যেনেকুৱা বেংগল ফ্লৰিকেন্স, ব্লেক ব্ৰেষ্টেড পেৰট বিল, এইবিলাক কিছুমান চৰাই আছে ইয়াতে। চিলিণ্ডাৰ বিল, বাবলাৰ, তেনেকুৱা ধৰণৰ চৰাইবিলাক এণ্ডেমিক স্পেচিছ হয়, ইয়াতে আছে আৰু মানে মানাছতে পোৱা যায়।
আৰু যিবিলাক আপোনাৰ মাইগ্ৰেটৰী হয় সেইটো আপোনাৰ মানাছ ৰিভাৰত যেতিয়া ৰিভাৰ ৰাফটিং কৰিলে দেখা পোৱা যায় তো তেনেকুৱা বিভিন্ন চৰাই আপোনাৰ এইখিনি সময়ত আহে আৰু মানাছত উইণ্টাৰতো আহে আৰু ছামাৰ ছিজনতো আহে এনে চৰাই চাব লাগিলে কোনটো টাইমত ভাল চৰাই চাবলৈ হ'লে আপোনাৰ বেচিকেলি ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এইখিনিত ভাল হয় আৰু মানে তাৰমানে কি হয় আপোনাৰ উইণ্টাৰৰ সময়ত আপোনাৰ লাষ্টত ডিচেম্বৰ মাহতো অলপ ভাল হয় যেতিয়া আপোনাৰ কি হয় মানাছ নৈ ৰিভাৰখনত যেতিয়া আপুনি ৰাফটিং কৰি চাব পাৰিব আৰু ভাল কৰি তো তেনেকুৱা মানাছতে এটা খুবেই পপুলাৰ ন পিকক মানে য'তে ত'তে দেখা পায় ন পিকক হয় 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 পিককটো মানাছত যথেষ্টখিনিয়ে আছে আৰু বৃদ্ধি হৈ আছে লগত বহুত বৃদ্ধি হৈছে মই আজি যেতিয়া গেটখনৰ ওচৰত তাতে ফুৰি আছিলোঁ মূৰৰ ওপৰেদি এটা উৰি গৈছে মানে হয় 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 পিকক হয় পিককটো বৃদ্ধি হৈ আছে লগতে আমাৰ ইয়াতে বাফেলো ৱাইল্ড বাফেলোখিনিও যথেষ্ট বৃদ্ধি হৈ আছে এলিফেণ্টো বহুতখিনিয়ে আছে এতিয়া আগৰ তুলনাত ক'ব গ'লে মই গাইড হিচাপত যেতিয়া মই গাইড কৰিছিলোঁ 2010 চনত তেতিয়া আমি বহুত এনিমেলছ কমেকৈ দেখিছিলোঁ কিন্তু এতিয়া যথেষ্টখিনি আমি বৃদ্ধি হোৱা দেখিছোঁ আৰু আশা কৰোঁ মানে আমাৰ মানাছত আৰু বৃদ্ধি হ'ব কাৰণ এতিয়া টাইগাৰ যিবিলাক চেঞ্চাছ কৰি আছে টাইগাৰ আগতে কম আছিলে কিন্তু এতিয়া লাহে লাহে বৃদ্ধি হৈ আছে 35+ টাইগাৰ প্ৰায় ক্ৰছ কৰিব ওলাইছে এতিয়া আচ্ছা তো এলিফেণ্টৰ ক্ষেত্ৰতো যথেষ্টখিনিয়ে হৈ গ'ল 800+ এৰাউণ্ড এলিফেণ্ট আছে এতিয়া কাউণ্টিং কৰিলে তো এনেকৈ মানে লাহে লাহে মানাছৰ যিবিলাক ৰাইন'টো আছে ৰাইন'খিনি আছে ইয়াতে এতিয়া হয় তো লাহে লাহে মানে আপোনাৰ বৃদ্ধি হৈ আছে আৰু মানে যথেষ্টখিনি আৰু যিবিলাক গ্ল'বেলি থ্ৰেটেনছ যিবিলাক আপোনাৰ ৰেয়াৰ স্পেচিছ মানে এণ্ডেমিক স্পেচিছ তাৰ ওপৰতো ভালেখিনি কনজাৰ্ভেশ্যন কৰা হৈ আছে আৰু সেইবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেঞ্চ আৰু আমি সেইবিলাক অলপ চকু দিওঁ আৰু যাতে সেইবিলাক ভালে থাকক আচ্ছা সেই ইয়াৰে টোটেল এৰিয়াটো কিমান আছিলে মানাছ টাইগাৰ ৰিজাৰ্ভৰ টোটেল ৰিজাৰ্ভটো হয় 2837 স্কুৱেৰ কিলোমিটাৰ মানাছ টাইগাৰ ৰিজাৰ্ভ এৰিয়া হয় এইটো আপোনাৰ চেংকাছ ৰিভাৰ আপোনাৰ ৱেষ্ট বেংগলৰ পৰা আপোনাৰ ধনচিৰিলৈকে টোটেল আপোনাৰ মানাছ টাইগাৰ ৰিজাৰ্ভ এৰিয়া হয় আৰু মানাছখন আপোনাৰ লগতে আপোনাৰ ৰয়েল মানাছ নেশ্যনেল পাৰ্ক অফ ভূটানখন জড়িত হৈ আছে এইটো আপোনাৰ কণ্টিজিয়াছ হৈ আছে আপোনাৰ গোটেইখিনি ৰয়েল মানাছ নেশ্যনেল পাৰ্কখন 1023 স্কুৱেৰ কিলোমিটাৰ ৰয়েল মানাছখন আৰু আপোনাৰ আমাৰ মানাছখন হ'ল 2837 স্কুৱেৰ কিলোমিটাৰ তো টোটেল ভালেখিনি হয় লগতে আমাৰ যিখিনি ক'ৰ এৰিয়া হ'ল 500 স্কুৱেৰ কিলোমিটাৰ এতিয়া ক'ৰ এৰিয়া হয় এটা এক্সটেণ্ড কৰা হৈছে 950 স্কুৱেৰ কিলোমিটাৰ ক'ৰ এৰিয়া বুলি এটা আমি জানিব পাৰোঁ আৰু এইবাৰ মই এইবাৰ পাইছোঁ আহি পেলাই বেছি গ্ৰীণ এইবাৰ পাইছোঁ মানে চাগে টুৰিষ্ট কম আহিছে যিহেতু কাৰ কাৰণে এইবাৰ গণ্ডগোল হ'ল তাৰপিছত এইবাৰ কৰোণা ন হয় 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 মানে মই দেখিছোঁ বেছি গ্ৰীণ এইবাৰ মানে গ্ৰাছ চাছ বেছি পাইছোঁ আৰু পিককবিলাকো এইবাৰ দেখিছোঁ মানে ৰাস্তাতে তেওঁলোকে মানে খোজকাঢ়ি আছে কিন্তু আগতে ইমান দেখা নাছিলোঁ তাৰমানে এনিমেলছবিলাক বেছি ক্ৰাউড হ'লেও বহুত ডিষ্টাৰ্ব পায় কাৰণ ব্ৰিডিঙৰ সময়ত সিহঁতৰ যিটো মানে এটা ভাল ঠাই লাগে তো যিটো আনডিষ্টাৰ্বেঞ্চ এৰিয়াবিলাকত যেতিয়া মানুহ টুৰিষ্ট বেছি হৈ গ'লে কি হয় আপোনাৰ ৱাইল্ড লাইফ টুৰিষ্টখিনি আহিলে একো অসুবিধা নাই কিন্তু বহুতখিনি টুৰিষ্ট সোমাই যায় আৰু বিভিন্ন ধৰণৰ টুৰিষ্ট আহিলে বহুত চিঞৰ বাখৰ কৰি দিয়ে কাৰণ তাত কোনো ধৰণৰ গাইডলাইনছ নাথাকে আৰু সিহঁতে ইনষ্ট্ৰাকশ্যনবিলাক ফ'ল' নকৰে যিবিলাক ৰেভিনিউত লিখা থাকে যে পাৰ্কৰ ভিতৰত সোমালে বা চিঞৰ বাখৰ কৰিব নালাগে বা সুন্দৰকৈ মানে নিজকে চাইলেণ্ট থাকি কেনে আৰু স্মল গ্ৰুপত গৈ কেনে জন্তুবিলাক চাব লাগে নেশ্যনেল পাৰ্কৰ ভিতৰত কিছুমান গাইডলাইনছ আছে সেইবিলাক ফ'ল' নকৰাৰ ফলত কিছুমান জন্তুৰো অসুবিধা হয় আৰু আন পৰ্যটকবিলাক ডিষ্টাৰ্বেঞ্চ হয় আৰু পৰ্যটকবিলাকৰ তেনেকুৱা ধৰণৰ দেখা নাপায় আৰু মানে পিছত যদি থাকে 4খন গাড়ী সোমালে হয়তো এখন গাড়ী প্ৰথম গাড়ীখনত দেখিলে 3খনৰ গাড়ী মানুহখিনি নেদেখিলে তো সেইবিলাক ফ'ল' নকৰে গাইডলাইনছখিনি মানি নলয় যাৰ কাৰণে অলপ অসুবিধা হয় তো এতিয়া আমাৰ টুৰিষ্টখিনিয়ে হয় 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 পেলাই মানে যিখিনি গাইডলাইনছ ফ'ল' কৰিব লাগে সেইখিনি ডিষ্টাৰ্বেঞ্চ নহয় আৰু যাতে সেইখিনি কৰিলে ভাল হয় কাৰণ যিবিলাক গোটেইখিনি পৰ্যটকে দেখা পোৱা যায় আৰু তেতিয়া একেলগে কাৰণ মানাছখন ইমান বৃহৎ এৰিয়া এতিয়া গ্ৰাছলেণ্ড উডলেণ্ড যিবিলাক আছে কাৰণ আমাৰ মানাছখনত টোটেলি টল গ্ৰাছলেণ্ড বেছিকৈ আছে যিবিলাক আমি এলিফেণ্ট গ্ৰাছ বুলি কওঁ
আৰু এলিফেণ্ট গ্ৰাছখিনি জ্বলাই দিয়াৰ ফলত যেতিয়া নতুনকৈ গজালি ওলায় তেতিয়া এনিমেলছখিনি ভালকৈ ছাৰ্ভাইভ কৰে আৰু দূৰৰ পৰা ভিজনটো বেছি হয় আৰু মানে দূৰৰ পৰা দেখা পোৱা যায় তাৰপিছত এতিয়া কি হৈছে আপোনাৰ ইটো বছৰত অলপ টুৰিষ্ট কম হৈ গ'ল কা বিৰোধী আন্দোলনটো গুচি গ'ল লগতে আপোনাৰ কৰোনা ভাইৰাছৰ সম্পৰ্কে এইটো বহুত ভাইৰেল হৈ গ'ল এইটোৰ কাৰণে অলপ মানাছত এইবাৰ টুৰিষ্ট বহুতখিনিয়ে কম তাৰ কাৰণে এইবাৰ টোটেলি মানে মানাছৰ যিটো পৰিৱেশ সেউজীয়া পৰিৱেশটো ইমান এইটো বহুতখিনিয়ে ভাল হৈছে আৰু ৰেভিনিউ কম কালেকশ্যন হৈছে কিন্তু মানাছখনৰ কাৰণে ভাল হৈছে ৰেভিনিউ কম হৈছে এই গাইড এটা যেৰো ছিজনটো ভাল নগ'ল কিন্তু মানাছৰ জীৱ জন্তু আৰু গছ-গছনিবিলাকৰ কাৰণে ভাল হৈছে যথেষ্ট ভাল হৈছে হয় হয় থেংক ইউ আমি বহুত কথা জানিলোঁ আৰু চাগে যোনে এইটো চাব তেওঁলোকে এইটো যথেষ্ট ভাল পাব চাই পেলাই থেংক ইউ আৰু ফাইনেলি গাইড ৰাজেন পাঠকৰ সহযোগত আমি মানাছ নেশ্যনেল পাৰ্কৰ ভিতৰলৈ জাংগল ছাফাৰীলৈ যাবলৈ অনুমতি লাভ কৰিছোঁ তেওঁলোকক আমি যাৱতীয় ফি বা টেক্স পে' কৰিছোঁ আৰু তেওঁলোকে আমাৰ লগত যাবলৈ এজন ফৰেষ্ট গাৰ্ডো দিছে আৰু আমি সাজু হৈছোঁ মথনগুৰিলৈ যাবলৈ আৰু আপোনালোকক মই এই মথনগুৰি তথা মানাছ গৱেষণাৰ ভিতৰৰ দৃশ্যাংশ দেখুৱাম দ্বিতীয় খণ্ডত